हेलो फ्रेंड्स, मैं आज आपनलोকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন হৈছে মানুহ মূৰ্ছা কিয় যায়? আমি জানো যে অক্সিজেন মানুহৰ জীৱনৰ কাৰণে অপৰিহাৰ্য। আমি উশাহ লওঁতে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰোঁ। সেই অক্সিজেন হাঁওফাওলৈ যায় আৰু হাঁওফাওৰ পৰা তেজৰ লগত মিহলি হৈ মগজুলৈ যায়। মগজুৱে স্নায়ুতন্ত্ৰৰ সহায়ত আমাৰ দেহৰ সকলো প্ৰকাৰৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। কিবা কাৰণত যদি মগজুৱে পৰ্যাপ্ত পৰিমাণে তেজ আৰু অক্সিজেন যোগাৰ নাপায়, তেতিয়া মগজুৱে আমাৰ দেহৰ অংগসমূহৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই পেলায় আৰু মানুহজন মূৰ্ছিত হৈ পৰে। বিভিন্ন পৰিস্থিতিত মানুহ মূৰ্ছা যায়। তাৰ প্ৰধান কাৰণ হ'ল মগজুলৈ তেজৰ যোগান বন্ধ হোৱাটো। মূৰ্ছা যোৱা মানুহক তৎকালীনভাৱে মুকলি বায়ু পোৱা ঠাইলৈ নি কাপোৰ কানিবিলাক ঢিলা কৰি দি মূৰটো আঁঠুত লগাই দিব লাগে। তেনে কৰিলে ৰক্ত প্ৰবাহ স্বাভাৱিক হয় আৰু কিছু সময়ৰ পিছত মানুহজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।